মেৰাপানী নেঘেৰি বিলৰ সকলোতকৈ ধুনীয়া ঘৰখন এয়া চাওক আপোনালোকে উচ্ছেদ হৈ আছে এয়া চাওক ভাঙি চুৰমাৰ কৰি দিয়া হৈছে মেৰাপানী নেঘেৰি বিলৰ সকলোতকৈ ধুনীয়া ঘৰ যোনখন ঘৰ ইতিমধ্যে উচ্ছেদ চলি আছে আপোনালোকে চাব পাৰে মেৰাপানীৰ সকলোতকৈ ধুনীয়া ঘৰখন আপোনালোকে নিশ্চয় দেখিব পাৰিছে আৰু 1966 চনৰ পৰা এই মানুহসকল মেৰাপানী নেঘেৰি বিলত আছে আৰু ঘৰখন জাকত জিলিকা ধুনীয়াকৈ বনাই তুলিছে আৰু তোলাৰ 5-6 মাহ পিছতে আসলতে উচ্ছেদ আহিছে মেৰাপানী নেঘেৰি বিলত আৰু নেঘেৰি বিলত দেখা পাইছে যে এই মানুহগৰাকীয়ে কিমান কষ্টৰে এই ঘৰখন নিৰ্মাণ কৰিছে। আমাৰ দেউতা আহিছে 63 আৰু এই 63 পাই ইয়াতে আছে আপোনাৰ পটা মাটি আমাৰ এই প্ৰকল্পটোৰ যিটো ভোট দিয়া এইটো আমাৰ দেউতা গৈ পেলাই দেউতাৰ জন্মস্থান যেনেকৈ আমাৰ এই নগাঁও নৰিয়াবাৰী ডিঙমৰীয়াবাৰী যে কয় তাত এতিয়া তাত যাব যেতিয়া আমাৰ সম্পত্তি লৈ গ'ল নদীয়ে নিলে নে নদীয়ে নিলে নদীয়ে ব্ৰহ্মপুত্ৰ নদীয়ে যেতিয়া লৈ গ'ল তেতিয়া আমাৰ দেউতা তাৰ পৰা 63 ইয়াত আহিছে আৰু ভোটটো ইয়াৰ পৰা গৈ পেলাই তাত দিছে প্ৰকল্প ষ্টেচন তাৰপাছত ইয়ালৈ ভোট লৈ আহিলে আমাৰ ভোট আকৌ ইয়াত হৈছে আমাৰ জন্ম ইয়াত আমাৰ ভোটটো যেনেকৈ হৈছে 85ৰ পৰা আমি ইয়াত ভোট দিয়া ইমান দিনৰ পৰা মানে আপোনাৰ দেউতাক নৰাবাৰীত ভোট দিছিলে আৰু আপোনালোকে ইয়াত ভোট দিলে নে দেউতা ভোট ইয়ালৈ আনিলে দেউতাৰ জন্মস্থান যেনেকৈ তাতে ভোট দিলে নিশ্চয় আপোনালোকে শুনিব পাৰিছে 1963 তেখেতসকল ইয়ালৈ আহিছিলে মেৰাপানী নেঘেৰি বিলত আৰু তেখেতসকল আসলতে নগাঁৱৰ বাসিন্দা নগাঁৱলৈ আহিব এতিয়া আসলতে 1963 অহা মানুহৰ ঘৰ আসলতে উচ্ছেদ চলি আছে আপোনালোক চৰকাৰে বা প্ৰশাসনে চলোৱা উচ্ছেদত একমত নে আপোনালোকে কমেণ্টৰ জৰিয়তে মতামত জনাবলৈ চেষ্টা কৰিব চাওক কি ধুনীয়া ঘৰখন।